নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে অলৰেডি যে আজি আমি আলোচনা কৰিম সুগাৰৰ বিষয়ে মানে সাব সুগাৰ সাধাৰণতে মানুহে কি ভাবে যে অকল ডায়াবেটিস পেশেন্টখিনিয়ে সুগাৰত ধ্যান দিব লাগে সুগাৰ পৰিমাণত ধ্যান দিব লাগে আমি সাধাৰণ মানুহখিনিয়ে এই বস্তুটো ধ্যান দিয়াৰ কোনো দৰকাৰ নাই কিন্তু আসলতে এইটো এটা বহুত ডাঙৰ ভুল ধাৰণা আমাৰ সকলোৰে কাৰণে সুগাৰৰ পৰিমাণটো মেইনটেইন ৰখাটো অত্যন্ত জৰুৰী মানে সুগাৰী খাদ্যৰ ক্ষেত্ৰত কৈছো মই কথাটো অত্যধিক পৰিমাণে ভাল ভালে বুলিয়ে যে সুগাৰ খাদ্য খাই থাকিব পাৰিব আপোনাৰ ডায়াবেটিছৰ সমস্যা নাই আপোনাৰ একো প্ৰবলেম নহয় তেনেকুৱা নহয় সো এই ভিডিওটো আজি বনোৱাৰ উদ্দেশ্য এইটোৱে যাতে আপোনালোকক মই সতৰ্ক কৰি দিব পাৰো যদি আপোনালোকে মিঠা খাদ্য খাই ভাল পায় যথেষ্ট পৰিমাণে তেতিয়াহ'লে এই ভিডিওটো আগলৈকে চাই থাকিব তো বলক ভিডিওটো এবাৰ ভালদৰে চাই লওঁ সাব চেনি যেতিয়া খাদ্য বা মিঠা সকলোৰে প্ৰিয় সকলোৱে চেনি খায় মানে মিঠা খাদ্য খাই ভাল পায় খাদ্যৰ পৰাই হওক বা ফেচবুক হোৱাটছআপতে হওক চেনি সকলোৱে ভাল পায় খায় কিন্তু অত্যাধিক পৰিমাণে মিঠা খাদ্য খালে বা চুগাৰী খাদ্য খালে আমাৰ দেহত বিভিন্ন ধৰণে ক্ষতি কৰিব পাৰে তাৰ ভিতৰত নাম্বাৰ 1 পইণ্টটো হ'ল আপোনাৰ সঘনাই ভোক লাগি থকা যদি আপোনাৰ সঘনাই ভোক লাগি থাকে তেতিয়াহ'লে গম পাব আপুনি লগাতকৈ বেছি সুগাৰ লৈ আছে বডিত খাদ্যৰ পৰা ইয়াৰ কাৰণটো হ'ল যেতিয়া চাব আমি খাদ্য খালে কি হয় কনভাৰ্ট হয় গ্লুকোজলৈ সেই গ্লুকোজ ব্লাড চেলছৰ থ্ৰুদি আমাৰ বডিটোৱে এনাৰ্জিৰ কাৰণে লৈ লয় খাদ্যটো ডাইৰেক্ট আমাৰ বডিত সোমাই নাযায় ন এনাৰ্জিৰ কাৰণে খাদ্য খোৱাৰ পিছত গ্লুকোজলৈ কনভাৰ্ট হ'ল তাৰ পিছত সেই গ্লুকোজখিনি ব্লাড চেলছৰ থ্ৰুদি বিভিন্ন পাৰ্টলৈকে বডিটোৱে পঠাই দিয়ে এনাৰ্জিৰ কাৰণে যাৰ পৰা আমি এনাৰ্জি পাওঁ আমাৰ বডিটো চলি থাকে মানে এক প্ৰকাৰ বাইক এখনত পেট্ৰলৰ যিটো ভূমিকা আমাৰ খাদ্যৰো মানে গ্লুকোজৰো সেম ভূমিকায়ে গ্লুকোজ নহলে আমাৰ বডিটো চলি থাকিব নোৱাৰে আমি মৰি যাব লাগিব সো প্ৰবলেমটো হ'ল কি যেতিয়া আপোনাৰ সুগাৰ লেভেলটো বহুত বেছি হাই থাকিব ন আপুনি খাদ্য ঠিকে খালে খোৱাৰ পিছত গ্লুকোজলৈ কনভাৰ্ট হ'ল হৈ কিনে যিটো ব্লাড চেলছৰ থ্ৰুদি আমাৰ বডিটো বিভিন্ন পাৰ্টলৈকে পঠোৱা যিটো প্ৰচেছ তাত ই বাধা সৃষ্টি কৰি থৈ দিয়ে মানে আপোনাৰ বডিটোৱে লাগতিয়াল গ্লুকোজখিনি বডি এনাৰ্জিৰ কাৰণে যিখিনি লাগতিয়াল গ্লুকোজ সেই বস্তুখিনি ই যাবই নিদিয়ে আপোনাৰ বডিলৈকে তাৰ ফলত কি হ'ব আপোনাৰ বডিটো আৰু খাদ্য বিচাৰি থাকিব তাৰ ফলত আপোনাৰ ভোকটো বাঢ়ি থাকিব সঘনাই ভোক লাগি থাকিব যদি ভাবি আছে মোৰ সঘনাই ভোক লাগি আছে একো প্ৰবলেম নাই ভালে হয় কিন্তু সেইটো আপোনাৰ উল্টা হ'ব পাৰে আপোনাৰ সুগাৰ লেভেল হাই হৈ থাকিব পাৰে সো ধ্যান দিব যদি এনেকুৱা প্ৰবলেম আপোনাৰ লগত হৈ আছে অলপ মিঠা খাদ্যৰ পৰিমাণটো কমাই দিব বিশেষকৈ কোল্ড ড্ৰিংকছে হওক গৰমত বিশেষকৈ মানুহে কোল্ড ড্ৰিংকছটো বেছিকৈ খায় তাত থাকে কি তাত কোল্ড ড্ৰিংকছত বহুত যথেষ্ট পৰিমাণে চেনি থাকে বা আইচক্ৰীম মিঠাই হ'ল কেক এইবিলাক বস্তু অলপমান কমাই আনিবলৈ ট্ৰাই কৰিব তাৰপিছত নেক্সট পইণ্টটো হ'ল আপোনাৰ ভাগৰ লাগি থাকিব গোটেই দিনটো আপুনি ভাগৰুৱা অনুভৱ কৰি থাকিব এলাহ এটা ভাৱ আহি থাকিব একো কাম কৰিবৰ ইচ্ছা নাযাব আপোনাৰ য'তে বহে তাতে আপোনাৰ টোপনি লাগি থাকিব এই বস্তুটো হয় কিহৰ কাৰণে চাব যেতিয়া আপোনাৰ গ্লুকোজটো বডিটোৱে ষ্ট'ৰ কৰা বা এবজৰ্ব কৰা প্ৰচেছটো যেতিয়া ঠিক নাথাকিব ন বস্তুটো মানে খেলি মেলি হৈ থাকে ন ভিতৰত যেতিয়া সুগাৰ লেভেল হয় মই ক'লোঁ আগত অলৰেডি যেতিয়া আপোনাৰ সুগাৰ লেভেল হাই থাকে বডিটোৱে গ্লুকোজ এবজৰ্ব কৰিব নোৱাৰে প্ৰপাৰলি সেই বস্তুটো যেতিয়া খেলি মেলি হৈ থাকে আপোনাৰ তাৰ ফলত কি হয় আপোনাৰ গোটেই দিনটো ভাগৰুৱা লাগি থাকিব একো কাম কৰিবৰ ইচ্ছা নাযাব যদি এনেকুৱা আপোনাৰ লগত হৈ আছে তেতিয়াহ'লে এতিয়াই ধ্যান দিয়ক সুগাৰ পৰিমাণটো কমাই আনিবৰ কাৰণে তাৰপিছত নেক্সট পইণ্ট আপোনাৰ ই ব্ৰেইনতো প্ৰভাৱ পেলায় বিভিন্ন ধৰণৰ ব্ৰেইনৰ কাৰ্যকলাপ বিশেষকৈ চিন্তা শক্তি বা আপোনাৰ মনোযোগ আপোনাৰ ডিচিশ্যন মেকিঙত এই গোটেইবিলাকত ই প্ৰভাৱ পেলায় কিয় প্ৰভাৱ পেলায় আপোনাৰ বডিটোৱে যেতিয়া গ্লুকোজ নাপাব আপোনাৰ ব্ৰেইনটোও নাপাব খাদ্যৰ পৰা সো ব্ৰেইনটোৱে যেতিয়া লাগতিয়াল গ্লুকোজখিনি নাপাব তাৰ প্ৰপাৰলি কাম কৰাৰ কাৰণে তাৰ ফলত কি হ'ব ব্ৰেইনটোৱে এক প্ৰকাৰ কাম কৰা বন্ধ কৰি দিব মানে এই খেলি মেলি লগাই দিব যেহেতু তাৰ দৰকাৰী বস্তুখিনি আপুনি তাক দিবই পৰা নাই খাদ্যটো আপুনি ঠিকে খাই আছে যদি আপোনাৰ ব্ৰেইনটোৱে নাপায় তেতিয়া কি হ'ব ই তাৰ কামবিলাক ভালদৰে কৰিবই নোৱাৰিব তাৰ ফলত আপোনাৰ অকল যে মনোযোগ বা এইবিলাক বস্তুতে নহয় আপোনাৰ স্বভাৱটো খিংখিঙীয়া কৰি তুলিব আপোনাৰ এনি টাইম মানে মনটোত এনেকুৱা লাগি থাকিব যেন কিবা এটা অশান্তি চলি আছে বা একো কামতে মনোযোগ বহা নাই এই সমস্যাবিলাক আসলতে বডিত সুগাৰ লেভেল হাই হ'লে এইবিলাক সমস্যা হ'ব পাৰে তো চাওক এইবিলাক বস্তুৰ হয়তো বহুতে ধ্যান নিদিয়ে বহুতে এনেকৈ ভাবিব পাৰে যে অকল ডায়েবেটিছ পেচেণ্টখিনিয়ে অকল সুগাৰত ধ্যান দিয়া দৰকাৰ কিন্তু সাধাৰণ মানুহ এজনক ই কেনেকৈ প্ৰভাৱ পেলায় এইবিলাক বস্তুত সৰু বস্তু কিন্তু বহুত ডাঙৰ প্ৰভাৱ পেলায় এইবিলাক বস্তুৱে আৰু অকল যে এইকেইটাই কাৰণ আছে তেনেকুৱা নহয় আপোনাৰ যেতিয়া
সুগাৰ লেভেল হাই হৈ থাকিব আপোনাৰ সঘনাই পেচাব কৰা লাগি থাকিব আপুনি বাহিৰত ওলাই গ'ল আপোনাৰ 4-5 মিনিটৰ মূৰে মূৰে পেচাব কৰাই লাগি থাকিব যদি এনেকুৱা হৈ আছে তেতিয়া গম পাব আপোনাৰ সুগাৰ লেভেল নিশ্চয় হাই হৈ আছে খাদ্যৰ পৰা আপুনি লগাতকৈ বেছি সুগাৰ লৈ আছে দিনটোৰ বেছিভাগ টাইম আপুনি ঘৰতকৈ বেছি বাথৰুমতে স্পেণ্ড কৰিব লাগিব তাৰোপৰি আপোনাৰ আৰু এটা প্ৰব্লেম হ'ব সুগাৰ লেভেল যদি হাই থাকে এটা লক্ষণ আচলতে এইটো এটা আপোনাৰ মুখখন এনি টাইম শুকান হৈ থাকিব মুখৰ ভিতৰ ভাগটো আৰু আপোনাৰ পিয়াহ লাগি থাকিব অত্যন্ত পৰিমাণে সুগাৰ লেভেল হাই হোৱাৰ এইটো এটা লক্ষণ যদি এনেকুৱা সমস্যা হৈ আছে তেতিয়াহ'লে এতিয়াই সুগাৰৰ পৰিমাণটো কমাই দিয়ক খাদ্যৰ পৰা যিখিনি সুগাৰ লৈ আছে একেবাৰে বাদ দিয়াটো আচলতে সম্ভৱ নহয় আমাক মিঠা বস্তু নহ'লে এইটো চলাটো এক প্ৰকাৰৰ সম্ভৱ সো ট্ৰাই কৰক যিমান পাৰে কমাব পাৰে সেইটোৰ কাৰণে ট্ৰাই কৰক তাৰ উপৰিও আৰু এটা সমস্যা আপোনাৰ স্কিন শুকান কৰি তুলিব পাৰে ধৰক কিছুমানৰ স্কিন নেচাৰেলি জন্মগতভাৱে শুকানে থাকে কিন্তু ধৰি লওক এতিয়া যদি আপোনাৰ লাহে বেছিকৈ স্কিন ড্ৰাই হোৱা বা শুকান হোৱা সমস্যাটো আৰম্ভ হৈছে তেতিয়াহ'লে গম পাব আপোনাৰ বডিত সুগাৰ লেভেলটো হাই হৈছে বেলেগ কাৰণতো হ'ব পাৰে তেনেকুৱা নহয় অকল যে সুগাৰ লেভেল হাই হ'লে স্কিন ড্ৰাই হ'ব কিন্তু এইটো এটা কাৰণ হ'ব পাৰে সো ধ্যান ৰাখিব এইবিলাক যদি সমস্যা আপোনাৰ লগত হৈ আছে এতিয়াই সুগাৰৰ পৰিমাণটো কমাই অনাৰ কাৰণে ট্ৰাই কৰক অকল যে মিঠা খাদ্য খাই আমি জীয়াই থাকিব পাৰিম এনেকুৱা নহয় খাব লগা বহুত খাদ্য আছে মই আগৰ বহুত ভিডিঅ'ত বিভিন্ন ধৰণৰ খাদ্যৰ বিষয়ে অলৰেডি বহুত ভিডিঅ' বনাইছোঁৱে সেইবিলাক খাদ্য খোৱাৰ কাৰণে ট্ৰাই কৰক মিঠা বস্তু আমাক লাগিব এনেকুৱা নহয় যে আমি মিঠা একেবাৰে বাদেই দিম তেনেকুৱা নহয় চব বস্তুৰ এটা লিমিট থকা দৰকাৰ এটা লিমিট ৰাখি কিনে খোৱাৰ কাৰণে ট্ৰাই কৰক সো আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকৰ ভাল লাগিল যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ মানে ধন্যবাদ